এখন ইয়াতো এখন এখন ধীৰে স্থিৰে কৰক। অকমান ইফালে গৈ লোৱা এখন মাৰ ওচৰলৈ গৈ গৈ হেৰি দৰাখনত বহি লোৱা দিয়া আপোনালোকৰ ভাল পাই ভালেই ভাল পায় উভয় পক্ষৰ হৈ এভাগি কাকুতি ভূষাৰে আৰু আজি বড়ো স্বৰূপায়া কইনা আৰু বিষ্ণু স্বৰূপায়া উভয়ৰে আৰু
সন্মতি পিন্ধোৱা কাৰ্য সমাপন হৈছে আৰু সেই উদ্দেশ্যে